সোণাৰী টাউকাক চাহ বাগিচাত আদিবাসী চাহ জনজাতি জাতীয় ঐক্য মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। আদিবাসী চাহ জনজাতি লোকসকলৰ উন্নয়নৰ বাবে গঠন হোৱা আদিবাসী চাহ জনজাতি জাতীয় ঐক্য মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি অনুষ্ঠিত কৰা হয়। সোণাৰী টাউকাক চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আদি কাৰ্যসূচীৰ জৰিয়তে আৰম্ভ হয় প্ৰতিষ্ঠা দিৱসটি। কোভিড পৰিস্থিতিৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় আদিবাসী চাহ জনজাতি জাতীয় ঐক্য মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আনহাতে কোভিড পৰিস্থিতিৰ বাবে সমস্যাৰ সন্মুখীন হোৱা ছাত্ৰ ছাত্ৰীক সহায় কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় আদিবাসী চাহ জনজাতি জাতীয় ঐক্য মঞ্চৰ তৰফৰ পৰা। জাতীয় ঐক্য মঞ্চৰ তৰফৰ পৰা আজি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। এই তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত আমি বিভিন্ন জাতি জনগোষ্ঠী একেলগত একত্ৰিত হৈ আজি টাউকাক বাগিচাৰ পূজা প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছোঁ। আমি মহিলা সমিতিৰ তৰফৰ পৰা আজি কাৰ্যসূচী শ্বহীদ তৰ্পণ কাৰ্যসূচী হাতত লৈছিলোঁ, পালন কৰিছোঁ। আৰু অনাগত দিনত আমি সুন্দৰকৈ আৰু আমি জাতীয় ঐক্য মঞ্চৰ তৰফৰ পৰা আমি এই আদিবাসী জাতীয় ঐক্য মঞ্চ আমি ভালকৈ আমাৰ কাৰ্যসূচী ৰাখিম বুলি আমি আশাবাদী। যিহেতু আজি আমি সকলোৱে জানো কৰোণা মহামাৰীৰ কাৰণে আমি বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু সেইকাৰণে আজি এই প্ৰতিষ্ঠা দিৱসটো আমি সুন্দৰভাৱে পালন কৰিব নোৱাৰিলোঁ। থুলমূলকৈ হ'লেও আজি এই প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ। আজি চৰকাৰৰ ওচৰত আমি আহ্বান জনাওঁ যাতে এই কৰোণা মহামাৰীত আমি যি ছাত্ৰ ছাত্ৰীসকলৰ তথা আমি বাগিচাসকলৰ ছাত্ৰ ছাত্ৰীসকলে যি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেখেতসকলৰ প্ৰতি অলপ গুৰুত্ব দিয়ক। চৰকাৰক আহ্বান জনাওঁ যে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি অকণমান চকু দিয়ক। চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে আপোনালোকে চৰকাৰৰ পিনৰ পৰা যি চাকৰিয়াল ব্যৱস্থা আছে সেই সকলো ক্ষেত্ৰতে আমাক সুবিধা প্ৰদান কৰিব বুলি আহ্বান জনাওঁ। জাতীয় ঐক্য মঞ্চৰ আমি মহিলা সমিতিৰ তৰফৰ পৰা আমি জাতীয় ঐক্য মঞ্চ হয় আমি চৰকাৰক আহ্বান জনাওঁ যে মহিলাসকলৰ চাহ বাগিচাৰ মহিলাসকলৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক।